সকল আপোনালোকক ফিৰছে স্বাগতম। পেন কাৰ্ড আধাৰ কাৰ্ড যদি লিংক কৰা নাই তো কেনেকৈ লিংক কৰিব লাগে মই আজি ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখাই দি আছোঁ। গুগলত যাব আৰু লিখিব পেন কাৰ্ড আধাৰ কাৰ্ড লিংক, তাৰপিছত ৱেবছাইট আছে সেই ৱেবছাইটটোত ক্লিক কৰি দিব। ইয়াতে কোৱা গৈছে কেনেকৈ আপোনাৰ লিংকটো কৰিব লাগে, গোটেইখিনি বিৱৰণ ইয়াতে দিয়া আছে। কিন্তু আমি যিহেতু লিংক কৰিম তো তাৰ কাৰণে আমি যাম হোম বটনত, ক্লিক কৰিব হোম বটন। আধাৰখন লিংক কৰিবৰ কাৰণে পেন কাৰ্ডৰ লগত লিংক আধাৰত ক্লিক কৰিব। কৰাৰ আগতে কিছুমান তথ্য আপোনাক জনাই দিওঁ যে এইটো 30 জুন 2022লৈকে যোনে কৰা নাই 500 টকা দিয়ে, এতিয়া আৰু 1000 টকা পেনাল্টি দিব লগা হৈছে। কিন্তু অসম মেঘালয় আৰু জম্মু কাশ্মীৰৰ মানুহৰ কাৰণে এইটো এক্সামশ্যন দিয়া গৈছে। তথাপিও যদি আপুনি কৰিব বিচাৰে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন ইয়াতে ছাবমিট কৰিব। কৰি কেনে ইয়াতে ভেলিডেট বোলা এটা লিংক আছে, সেইটো লিংকত ক্লিক কৰি লিংক নাই হোৱা তেতিয়াহ'লে এটা ফাইল লিংক আহিব, তাতে ক্লিক কৰিব।